ধনুৰাশি 10ৰ পৰা 14 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনাৰ জীৱনত এনেকুৱা এটা খবৰ আহিব যিটো আপুনি কল্পনা কৰা নাছিল। শুনিবলৈ আগবাঢ়ক শেষলৈকে। ধনুৰাশিৰ লোকসকলৰ বাবে এই 5 দিনত ভাগ্য পৰিৱৰ্তনৰ সময়। ধন, কাম, সম্পৰ্কত কি ডাঙৰ সংকেত আছে জানিব বিচাৰে নেকি? ধনুৰাশি এই তাৰিখত এটা ভুল কৰিলে লাভৰ সলনি ক্ষতি হ'ব পাৰে। 10ৰ পৰা 14 ফেব্ৰুৱাৰী কেনেকৈ পাৰ কৰিব লাগে আপুনি জানি লওক। ধনুৰাশি এই সপ্তাহত আপোনাৰ ধন ভাগ্য উজ্জ্বল হ'ব নে বাধা আহিব? 10ৰ পৰা 14 ফেব্ৰুৱাৰী সম্পূৰ্ণ সংকেত এতিয়াই জানি লওক। আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য ৰাশিফল। নমস্কাৰ ধনুৰাশিৰ লোকসকল, 10ৰ পৰা 14 ফেব্ৰুৱাৰী এই 5 দিনত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া ফলদায়ক হ'ব। কিছুমান কথাত সাৱধান হ'লে আপুনি ডাঙৰ সমস্যা এৰাই চলিব পাৰিব। এই সময়ছোৱাত মানসিক চাপ অলপ বেছি থাকিব পাৰে। অধিক চিন্তা কৰা, এনে কথা বাৰে বাৰে ভাবি থকা বা অথবা টোপনি ঠিকমতে নোহোৱা ধনুৰাশিৰ বহু লোকৰ দেখা যাব পাৰে। ৰাতি মোবাইল বেছি ব্যৱহাৰ কৰিলে টোপনিৰ সমস্যা আৰু বেছি হ'ব পাৰে। সেয়ে শুই যোৱাৰ আগতে মোবাইল ফোন এৰাই চলক। শাৰীৰিকভাৱে কথা ক'বলৈ গ'লে গেছ, এচিডিটি, পেটৰ অসুবিধা অথবা জ্বৰ, ঠাণ্ডাৰ সমস্যা দেখা দিব পাৰে। বাহিৰৰ খাদ্য, তেল, মছলাযুক্ত আহাৰ এই সময়ছোৱাত এৰাই চলা ভাল হ'ব। পৰ্যাপ্ত পৰিমাণে পানী খোৱাটো অতি প্ৰয়োজনীয়। পানী কম খালে শৰীৰৰ এলেহুৱা ভাৱ হৈ পৰিব পাৰে। এই 5 দিনত কিছুমান ধনুৰাশিৰ লোকৰ গাঁঠি, আঁঠু বা পিঠিৰ বিষৰ বৃদ্ধি পাব পাৰে। বিশেষকৈ যিসকলে বেছি সময় বহি থাকি কাম কৰে তেওঁলোকৰ মাজে মাজে উঠি অলপ খোজ কঢ়া প্ৰয়োজন। লঘু যোগাসন বা প্ৰাণায়াম আপোনাৰ বাবে বহুত উপকাৰী হ'ব। ৰক্তচাপ বা চুগাৰ থকা লোকসকল এই সময়ত অলপ অধিক সাৱধান থাকিব লাগিব। ঔষধ সময়মতে লওক আৰু খাদ্য নিয়ন্ত্ৰণ কৰক। নিজে নিজে ঔষধ সলনি কৰা একেবাৰে উচিত নহয়। মানসিক শান্তিৰ বাবে ধ্যান, প্ৰাৰ্থনা অথবা প্ৰকৃতি অলপ সময় কটোৱাটো আপোনাৰ বাবে শুভ হ'ব। প্ৰিয় সংগীত শুনা বা ভাল লগা কাম কৰিলে মন শান্ত হ'ব আৰু স্বাস্থ্য ভাল থাকিব। শেষত ক'ব খুজিছোঁ, এই 5 দিনত যদি আপুনি খাদ্য, টোপনি আৰু মানসিক চিন্তাক গুৰুত্ব দিয়ে তেন্তে ডাঙৰ স্বাস্থ্য সমস্যা নহ'ব। সৰু সৰু লক্ষণ দেখা দিলেও অৱহেলা নকৰিব। ধনুৰাশিৰ দৰ্শক বন্ধুসকলৰ সুস্বাস্থ্য কামনা কৰিলোঁ। এতিয়া আহিছোঁ আপোনাৰ টকা পইচা। এই সময়ছোৱাত টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ হাতলৈ ধনৰ আগমন দেখা যায়। বিশেষকৈ যিসকল লোক ব্যৱসায়, দোকান, অনলাইন কাম বা কমিশ্যন ভিত্তিক কামৰ লগত জড়িত হৈ আছে তেওঁলোকে অলপ লাভ পাব পাৰে। আগতে ক'ৰবাত ফাঁচি থকা টকা কোনো এই সময়ত উভতি আহিব পাৰে। কিন্তু লগে লগে এটা সাৱধানবাণীও আছে, হঠাৎ খৰচ বৃদ্ধি হ'ব পাৰে। পৰিয়াল, অতিথি বা ঘৰুৱা কামৰ বাবেও অপ্ৰত্যাশিতভাৱে খৰচ হ'ব পাৰে। সেয়ে এই 5 দিনত ধন ধৰি আপোনাৰ খৰচ কৰাটো অতি প্ৰয়োজনীয়। এই সময়ত ধন ধাৰ দিয়া বা কাৰোবাক অন্ধবিশ্বাস কৰি ইনভেষ্ট কৰাটো এই সময়ত এৰাই চলক। লাভ বেছি হ'ব বুলি কোৱা কথাত আপুনি সহজে বিশ্বাস নকৰিব। ধন ধাৰে দিলে উভতি পোৱাত অলপমান পলম হ'ব পাৰে। চাকৰি কৰা ধনুৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত নতুন দায়িত্ব বা অতিৰিক্ত কামৰ সুযোগ আহিব পাৰে, যাৰ ফলত আগলৈ আপোনাৰ ধন বৃদ্ধি হোৱাৰ পথ মুকলি হ'ব। কিন্তু এই 5 দিনত ধৈৰ্য ধৰা অতি প্ৰয়োজন। ব্যৱসায়ীসকলৰ বাবে মধ্যম লাভৰ যোগ আছে। লাভ হ'ব, কিন্তু আশা কৰাৰ দৰে একেবাৰে ডাঙৰ লাভ নহ'ব। গ্ৰাহকৰ লগত ভাল ব্যৱহাৰ কৰিলে ভৱিষ্যতে আপোনাৰ ডাঙৰ লাভৰ পথ মুকলি থাকিব। এই সময়ছোৱাত সৰু সঞ্চয় আৰম্ভ কৰাটো অতি শুভ হ'ব। প্ৰতিদিনে অলপ অলপ ধন জমা কৰাৰ অভ্যাস কৰিলে আগলৈ আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত থাকিব। শেষত ক'ব খুজিছোঁ, এই 5 দিনত আপোনাৰ হাতলৈ ধন আহিব, কিন্তু বুদ্ধিমত্তাৰে খৰচ নকৰিলে আপোনাৰ হাতলৈ ধন নিটিকিব। সাৱধানতা, ধৈৰ্য আৰু পৰিকল্পনাই এই সময়ৰ মূল মন্ত্ৰ হ'ব। ধনুৰাশিৰ দৰ্শক বন্ধুসকলক ধন সমৃদ্ধি শুভ কামনা কৰিলোঁ। এতিয়া আহিছোঁ আপোনাৰ পাৰিবাৰিক জীৱন। এই সময়ছোৱাত 10ৰ পৰা 14 ফেব্ৰুৱাৰী এই 5 দিনত পৰিয়ালৰ জীৱনত কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু অনুভৱ লৈ আহিব। এই সময়ছোৱাত পৰিয়ালৰ মাজত অলপ ভুল বুজাবুজি হ'ব পাৰে। বিশেষকৈ সৰু কথাক লৈ ডাঙৰ আলোচনাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ধনুৰাশিৰ লোকসকলে এই সময়ত নিজৰ কথা কম কৈ আনৰ কথা বেছি শুনিলে পৰিস্থিতি সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰিব। মাক দেউতাক বা বয়োজ্যেষ্ঠ লোকৰ স্বাস্থ্যৰ প্ৰতি অলপ অধিক মনোযোগ দিব লাগিব। সৰু সৰু সমস্যাও
অৱহেলা নকৰিব। সময়মতে খবৰ লোৱা আৰু যত্ন লোৱা আপোনাৰ পৰিয়ালৰ সম্পৰ্কক অধিক মজবুত কৰি তুলিব। দাম্পত্য জীৱনত এই 5 দিনত ধৈৰ্যৰ প্ৰয়োজন। জীৱনসংগীৰ লগত কথা বতৰাত কটু ব্যৱহাৰ বা কটু শব্দ ব্যৱহাৰ নকৰিব। শান্তভাৱে আলোচনা কৰিলে আগতে জমা হৈ থকা ভুল বুজাবুজি দূৰ হ'ব। এই সময়ছোৱাত অবিবাহিত ধনুৰাশিৰ লোকসকলৰ বাবে পৰিয়ালৰ পৰা বিবাহ সম্পৰ্কীয় আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাই ভনী বা ঘনিষ্ঠ আত্মীয়ৰ লগত যোগাযোগ বৃদ্ধি হ'ব পাৰে। কোনো শুভ সংবাদ বা একেলগে মিলনৰ সুযোগ আহিব পাৰে। এই সময়ত পৰিয়ালৰ সৈতে একেলগে ভোজন কৰা, সৰু অনুষ্ঠান কৰিলে মানসিক শান্তি বৃদ্ধি পাব। ঘৰৰ ভিতৰত কিছুমান দায়িত্ব আপোনাৰ ওপৰত বেছি আহিব পাৰে। অলপ ভাগৰি অনুভৱ হ'লেও আপোনাৰ দায়িত্ববোধে পৰিয়ালৰ বিশ্বাস অতি বৃদ্ধি কৰিব। শেষত ক'ব খুজিছোঁ, এই 5 দিনত যদি আপোনাৰ সহনশীলতা, নম্ৰতা আৰু মৰমক অগ্ৰাধিকাৰ দিয়ে, তেন্তে পৰিয়াল জীৱন আপোনাৰ শান্ত আৰু সুখময় হৈ থাকিব। এতিয়া আহিছোঁ শিক্ষা আৰু কেৰিয়াৰ ৰাশিফল 10 পৰা 14 ফেব্ৰুৱাৰী 2026। ধনুৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত এই 5 দিনত আপোনাৰ শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু সুযোগ লৈ আহিব। শিক্ষাৰ্থী ধনুৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱাত মনোযোগ অলপ কম হৈ পৰিব পাৰে। মোবাইল, বন্ধু-বান্ধৱ বা অপ্ৰয়োজনীয় চিন্তাই পঢ়াত বাধা দিব পাৰে। কিন্তু যদি এই 5 দিনত আপুনি নিয়ম বান্ধি লৈ পঢ়া-শুনা কৰে, তেন্তে ফলাফল আপোনাৰ পক্ষতেই যাব। বিশেষকৈ গণিত, বিজ্ঞান, টেকনিকেল বা প্ৰতিযোগিতামূলক পৰীক্ষাত লিপ্ত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুযোগ আছে। পৰীক্ষা বা ইণ্টাৰভিউৰ প্ৰস্তুতি কৰি থকা ধনুৰাশিৰ লোকসকলৰ বাবে এই সময়ত আত্মবিশ্বাস বৃদ্ধি পাব। আগতে পঢ়া বিষয়সমূহ পুনৰাবৃত্তি কৰিলে সফলতাৰ সম্ভাৱনা বেছি হ'ব। কেৰিয়াৰ ক্ষেত্ৰত চাকৰি কৰা লোকসকলৰ বাবে নতুন দায়িত্ব বা নতুন কাম শিকাৰ সুযোগ আহিব পাৰে। প্ৰথমতে কামৰ প্ৰেছাৰ বেছি লাগিব যেন লাগিলেও এই অভিজ্ঞতাই আপোনাক আগলৈ প্ৰমোচন বা বেতন বৃদ্ধিৰ পথ মুকলি কৰি দিব। চাকৰি সলনি কৰাৰ কথা ভাবি থকা ধনুৰাশিৰ লোকসকলে এই 5 দিনত ততালিকে সিদ্ধান্ত ল'ব নালাগে। ভাল সুযোগ অহালৈকে অলপ অপেক্ষা কৰিলে অধিক লাভ হ'ব। ব্যৱসায় বা স্বনিয়োজিত লোকসকলৰ বাবে এই সময়ছোৱাত ধৈৰ্য অতি প্ৰয়োজন। লাভ লাহে লাহে আহিব। নতুন অংশীদাৰ বা নতুন কাম আৰম্ভ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰ্যালোচনা কৰক। এই সময়ত নতুন দক্ষতা শিকাৰ বাবে অতি উত্তম সময়। অনলাইন কোৰ্ছ, কম্পিউটাৰ স্কিল বা ভাষা শিক্ষা আগলৈ আপোনাৰ কেৰিয়াৰত সহায়ক হ'ব। শেষত ক'ব খুজিছোঁ, এই 5 দিনত যদি আপুনি এলেহুৱা ভাৱ এৰি আপোনাৰ লক্ষ্যত মনোযোগ দিয়ে, তেন্তে শিক্ষা আৰু কেৰিয়াৰত উন্নতি নিশ্চিত। ধনুৰাশিৰ সকলো দৰ্শক বন্ধু-বান্ধৱীসকলক শিক্ষা আৰু কেৰিয়াৰত সফলতা কামনা কৰিল।